গুড মৰ্ণিং এভৰিৱান। সকলোলৈ মোৰ ফালৰ পৰা বহুত মৰম আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। তো বিয়াৰ পিছত আজি মই প্ৰথমটো ব্লগ বনাইছোঁ। তাতে আজি আমাৰ নভুই যিহেতু পথাৰলৈতো যাবই লাগিব। এতিয়া মই পথাৰলৈ যাবলৈ ৰেডি হৈ লওঁ দেই। তো এতিয়া ভাত পানী খাই বৈ মই পথাৰলৈ ওলাই ল'লোঁ। এতিয়া মই পথাৰলৈ যাম আৰু দিনটো কি কৰোঁ আপোনালোকক দেখাই থাকিম। বতৰটো আজি ৰোৱনীসকলৰ বাবে বৰ ধুনীয়া কৰি দিছে, কিমান ধুনীয়া লাগিছে ন। এতিয়া তাতে ৰুলে মানে যে পথাৰবিলাক কিমান ধুনীয়া লাগে, চবফালে সেউজীয়া হৈ যায়। তো এইফালে মই পথাৰ আহি পাই গ'লোহি। আমাৰ ৰোৱনীসকলেতো সকলো ৰুইয়ে আছে, মোৰতো অহা দেৰিয়ে হৈ গ'ল। এতিয়া আৰু বেছি দেৰি নকৰি ময়ো ৰোৱাত ধৰোঁগৈ আৰু দেই। এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰোৱাৰ অলপ সময় পিছতে পথাৰলৈ চাহ আনিলে। পথাৰতো চাহ খোৱাৰ মজাই বেলেগ, মইতো বহুত ভাল পাওঁ। যিহেতু ৰোৱনীসকল সোনকালে আহিছিল, সেইটো কাৰণে অলপ সোনকালে চাহটোপা লৈ আনিলে। এতিয়া আমি চাহ খাই লওঁ। আৰু চাহ খোৱাৰ অলপ সময় পিছতে বতৰটো হঠাতে ইমান ডাৱৰীয়া কৰিলে নহয়, মেঘে গাজিলে, বিজুলী মাৰিলে, হঠাতে বৰষুণ লৈ আনিলে। আৰু বৰষুণ দিয়াৰ বাবে আমি সকলোবিলাক ঘৰলৈ গুচি আহিলোঁ। কাৰণ ইমান ডাঙৰ ডাঙৰ মেঘে গাজিছে, বিজুলী মাৰিছে, ভয় লাগিলে। সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ। তাৰপিছত আকৌ ৰুলোগৈ। বৰষুণ দিয়াৰ পিছত ৰুই আহি আকৌ এবাৰ চাহ খাই দিলোঁ। যিহেতু বৰষুণ দিছিলে, তো চাহ অকণমান খাব সকলোৰে মন আছিল, সেইকাৰণে আকৌ এবাৰ খাই দিলোঁ। এতিয়া ৰুই মেলি আজৰি হৈ ল'লোঁ। আজৰি হৈ গা পা ধুই মেলি একদম ধুনীয়া হৈ ল'লোঁ। এতিয়া আকৌ বতৰটো কিমান ধুনীয়া কৰিছে চাওকচোন। হঠাৎ এটা ডাঙৰ খবৰ শুনিলোঁ যে যেতিয়া বতাহ বৰষুণ আনিছিল আমাৰ ডিমুতে, পথাৰত যিসকল ৰোৱনী ৰুই আছিল তাৰে 3গৰাকী ৰোৱনী বজ্ৰপাত পৰি আঘাতপ্ৰাপ্ত হ'ল। আপোনালোকে ভাবিছে চাগে এইফালে আমি ক'লৈ গৈছোঁ। তো নভুইৰ আমাৰ ঘৰৰ নহয়, আমাৰ সৰু দাদাৰ ঘৰৰ। তো ৰুই মেলি এতিয়া তাত আমি ভাত খাব গৈছোঁ। পুখুৰীটো যে ইমান ধুনীয়া লাগিছে নহয়, মাজতে বগা বগা ভেটফুল ফুলি আছে। সেই ভেটফুলকেইটাহে পুখুৰীটো আৰু ধুনীয়া কৰিছে। মই যে এনেকুৱা দৃশ্য চাই বহুত ভাল পাওঁ। এইফালে আমাৰ লগতে আমাৰ বাইদেউ ভাতৰ পাতত বহিল, এইফালে আমাৰ ৰোৱনীসকলে ভাত খাইছে। তো আজিলৈ ভিডিঅ'টো আজি মই ইমান ভালকৈ বনাব নোৱাৰিলোঁ। লাজো লাগিছিল, ভয়ো লাগিছিল, কোনে কি ক'ব বুলি ভাবিছিলোঁ, তথাপিও কোনে একো নক'লে। তো ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ। আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বাই বাই।